हेलो डियर ভিউয়ার্স नमस्कार केने আছে आशा करो बहुत बहुत ভালে আছে স্বাগতম জানাইছো আপোনাক নতুন এটা ভিডিও লৈ বৰ্তমান নতুন আছে আয়ুষ্মান ভাৰত কাৰ্ড বা গোল্ডেন কাৰ্ড তো বন্ধুসকল এই গোল্ডেন কাৰ্ডৰ পৰা বছৰক প্ৰায় 5 লাখ কৈ টকা আপোনালোকক জলপানিৰ ভাৱে দিব অসম চৰকাৰে তো বন্ধুসকল এই আয়ুষ্মান ভাৰত কাৰ্ড বা গোল্ডেন কাৰ্ডটো কেনেকৈ এপ্লাই কৰিব ইয়াৰ কাৰণে এই ভিডিওটো স্টেপ বাই স্টেপ চাই থাকক আৰু আশা কৰো নিশ্চয় বুজি পাব কি আয়ুষ্মান ভাৰত কাৰ্ডটো কেনেকৈ এপ্লাই কৰিব লাগে সো বন্ধুসকল ইয়াৰ আগতে এটা কথা কৈ দেও যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু যদি চেনেলত নতুন আছে এটা সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিও আপলোড দিয়াৰ লগে লগে আপোনাৰ তাত নোটিফিকেশন বেল গুচি যায় তো বন্ধুসকল আপোনাৰ মোবাইল বা ল্যাপটপত গুগল আনি সার্চ কৰি দিব PMJAY টাইপ কৰি সার্চ কৰি দিয়াৰ লগে লগে চাক এটা হৈ গৈছে আয়ুষ্মান ভাৰত এটা ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব আপোনালোকৰ সুবিধাৰ বাবে মই ডেসক্ৰিপচনত লিংক দি দিম তাতে ক্লিক কৰিলে আপুনি এই ওয়েবত আহিব ঠিক আছে তো বন্ধুসকল ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি এটা আকৌ ডেস্কটপ সাইটটো অন কৰি দিব ডেস্কটপ সাইট অন কৰি লব ইয়াৰ পিছত বাওফালে ওপৰত নিশ্চয় দেখিবলৈ পাইছে মেনু এই মেনুত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এটা তলত চাক পোৰ্টেলস বুলি লিখা আছে আৰু তাতে দিয়া আছে আয়ুষ্মান মিত্ৰা এই আয়ুষ্মান মিত্ৰাত ক্লিক কৰি দিব ঠিক আছে তো বন্ধুসকল আয়ুষ্মান মিত্ৰাত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহি যাব আৰু অলপ তলৰ ফালে যাই ফালে নিশ্চয় দেখিবলৈ পাইছে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এটা ক্লিক কৰি দিব তাৰ পিছত ইউজাৰ মেনেজমেন্ট এটা হৈ গৈছে সেলফ ৰেজিষ্ট্ৰেচন আৰু আয়ুষ্মান মিত্ৰা ৰেজিষ্ট্ৰেচন তো আপুনি আয়ুষ্মান মিত্ৰা ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব আৰু এটা দিছে সেলফ ৰেজিষ্ট্ৰেচন এটা আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব আৰু আধাৰ নম্বৰটো দিব লাগিব ঠিক আছে তো বন্ধুসকল এটা মোবাইল নম্বৰ আৰু আধাৰ নম্বৰটো বহাই আপুনি সাবমিটত ক্লিক কৰি দিব আৰু বন্ধুসকল মোবাইল নম্বৰ আৰু আধাৰ নম্বৰটো দি সাবমিটত ক্লিক কৰি দিব তাৰ পিছত এটা হৈ গৈছে EKYC আৰু এই বাকচটোত টিক কৰি দিব টিক কৰি দি আপুনি অলপ তলফালে যাব তলফালে যায় এটা নিশ্চয় দেখিবলৈ পাইছে ইন্টাৰ OTP আপোনাৰ সেই মোবাইল নম্বৰত এটা OTP যাব OTPটো বহাই ভ্যালিডেটত ক্লিক কৰি দিব ভ্যালিডেটত ক্লিক কৰি দিয়াৰ লগে লগে এটা চাক EKYC has been verified successful আহিছে এটা আপুনি ওকে বুলি ক্লিক কৰি দিব ঠিক আছে তো বন্ধুসকল ওকে ক্লিক কৰি দিয়াৰ লগে লগে অলপ লোড ল'ব মানে অলপ সময় ল'ব ঠিক আছে এটা হৈ গৈছে আয়ুষ্মান মিত্ৰা সেলফ ৰেজিষ্ট্ৰেচন এটা সব দিয়াই আছে এটা আপুনি নেমটো বহাব জেন্ডাৰ ডেট অফ বাৰ্থ ষ্টেট ডিস্ট্ৰিক্ট নেম আৰু এড্ৰেছ পিন কোড ইমেইল আৰু ভ্যালিড ফটো আপুনি এই ফটোখন এতে দিয়া আছে চুজ ফাইল এই চুজ ফাইলত ক্লিক কৰি দিব ঠিক আছে চুজ ফাইলত ক্লিক কৰি দি ফাইলত যাব আপোনাৰ যিখন ফটো আছে ফটো এতে সিলেক্ট কৰি ল'ব যিকোনো এখন ফটো আপোনাৰ ভাল চাই লৈ সিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতে দিয়া আছে প্লিজ চেক এটো টিক কৰি দিব টিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিটেইলছখিনি চাই ল'ব হৈছে কি নাই যদি হৈ থাকে তেন্তে এটাও টিক কৰি দিব ডিক্লেৰেচনটো টিক কৰি দি এটা আপুনি সেলফ ৰেজিষ্টাৰত ক্লিক কৰি দিব সেলফ ৰেজিষ্টাৰত ক্লিক কৰি সৰি এতে মানে ইমেইল আইডিটো দিয়া নাছিলো সেই কাৰণে ভুল দেখাই আছে আপুনি ইমেইল আইডিটো কিন্তু দিব লাগিব যেটো ইমেইল আইডি আপোনাৰ এক্টিভ থাকে হেতু ইমেইল আইডি দিব দি ফেলে সেলফ ৰেজিষ্টাৰত ক্লিক কৰি দিব তাৰ পিছত আহি গৈছে আয়ুষ্মান মিত্ৰা আইডি ক্ৰেডিট সাকসেসফুল চাইছে এতে আহি গৈছে লগইন আইডিটো আহি গৈছে এই আইডিটো আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখি থৈ দিব পাৰে নহলে আপুনি কৰবাত টাইপ কৰি ৰাখি থৈ দিব ঠিক আছে তো বন্ধুসকল স্ক্ৰিনশ্বট ৰাখাটোৱে ভাল চাক এনেকুৱাকৈ স্ক্ৰিনশ্বট মাৰি থৈ দিব দিয়াৰ পিছত আপুনি ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহি যাব তাৰ পিছত আপুনি এটা ক্লিক কৰি দিব চাক আয়ুষ্মান মিত্ৰা লগইন বুলি ক্লিক কৰি দিব তাৰ পিছত এটা চাক আহি গৈছে লগইন আইডি সো বন্ধুসকল অলপ আগতে যে স্ক্ৰিনশ্বট মাৰিলো তাতে যে আইডি আছে সেই আইডিটো এতে বহাই প্ৰসিডত ক্লিক কৰি দিব ঠিক আছে প্ৰসিডত ক্লিক কৰি দিয়াৰ লগে লগে এতে OTP এটা আহিব সেই মোবাইল নম্বৰত এই OTPটো এতে বহাই দিব OTP বহাই দিয়াৰ পিছত ভ্যালিডেটত ক্লিক কৰি দিব ভ্যালিডেটত ক্লিক কৰি দিয়াৰ লগে লগে চাক সেই আইডিটোৰ মানে প্ৰফাইল আপোনাৰ প্ৰফাইলটো এটা অন হৈ গৈছে আৰু এটা আহিছে ইউজাৰ মেনেজমেন্ট ড্যাশবোৰ্ড ঠিক আছে আৰু এটা আহি গৈছে টাইপ টোটেল পিৰিয়ডছ ৰিডছ 0 টোটেল ৰেজিষ্ট্ৰেচন ডান 0 আপুনি যিমান ৰেজিষ্ট্ৰেচন কৰিব এতে হিমান সংখ্যা উঠিব ঠিক আছে বৰ্তমান
যেহেতু বৰ্তমান এপ্লাই কৰিলোঁ সেইকাৰণে 0 দেখাই আছে। চ' বন্ধুসকল এতে আপুনি ওপৰত নিশ্চয় 3 লাইন দেখিবলৈ পাইছে। এতে ক্লিক কৰিলে এই বগা বাকচত এতে আহিব আপোনাৰ এপ্লাই বুলি আহিব। চ' বন্ধুসকল এতিয়ালৈকে এতে আইডিটো এপ্লাই বটন অহা নাই, কাৰণ আইডিটো এইমাত্ৰ ক্ৰিয়েট হৈছে। আপুনি ক্ৰিয়েট কৰি থৈ দিব পাৰে, কাৰণ ক্ৰিয়েট কৰোঁতে 1 টকাও দিব নালাগে। আৰু যেতিয়া এপ্লাই আহিব তেতিয়া এপ্লাইত ক্লিক কৰিলে আপোনাৰ এই আইডিটো এপ্লাই কনফাৰ্ম হৈ যাব। আৰু যেতিয়াই এপ্লাই বটনটো আহিব তেতিয়াই মই আপোনালোকক জনাই দিম কেনেকৈ এপ্লাই কৰিব লাগে, ঠিক আছে। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু এই ভিডিঅ'টো বেছিকৈ আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদি চেনেলত ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে নটিফিকেশ্যন বেল আপোনাৰ তাত গুচি যায়। তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে। আশা কৰোঁ ভালে আছে, ভালে থাকক। থেংক ইউ এণ্ড জয় আই অসম। আজিৰ কাৰণে বিদায় লৈছোঁ।